মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোক সকলোকে পুনৰবাৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আজি আমি দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পৰীক্ষাৰ বাবে দৰকাৰী কিছুমান বস্তুধৰ্মী প্ৰশ্নোত্তৰ লৈ আনিছোঁ। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আৰু যদিহে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই কৰি ল'বা। তেনেহ'লে আমি পোনে পোনে প্ৰশ্নোত্তৰখিনি লৈ আহিছোঁ। 1 নম্বৰ প্ৰশ্নটো হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰে নাইট উপাধি পৰিত্যাগ কৰিছিল। এ অপশ্যনটো দিয়া আছে ৰাওলাট আইনৰ প্ৰতিবাদত, বি অপশ্যনটো আছে ইণ্ডিয়ান ৰিলিফ এক্টৰ প্ৰতিবাদত, চিটো আছে জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত আৰু ডিটো আছে মাদক দ্ৰব্য প্ৰচলনৰ প্ৰতিবাদত। এতিয়া ৰবীন্দ্ৰনাথ ঠাকুৰে নাইট উপাধি পৰিত্যাগ কৰিছিল, এই চি অপশ্যনটো হ'ব জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত। এইটো মনত ৰাখিবা, পৰীক্ষাত খুব অহা দেখা যায়। ব্ৰিটিছ চৰকাৰে ফাঁচি দিয়া মণিপুৰৰ জনপ্ৰিয় নেতাজন আছিল এ যুৱৰাজ কুলচন্দ্ৰ, বি মহাৰাজ সুৰচন্দ্ৰ, চি সুৰচন্দ্ৰ আৰু ডি টিকেন্দ্ৰজিৎ। এতিয়া ব্ৰিটিছ চৰকাৰে ফাঁচি দিয়া মণিপুৰৰ জনপ্ৰিয় নেতাজন আছিল অপশ্যন ডি টিকেন্দ্ৰজিৎ। মনত ৰাখিবা, এইবোৰ সাধাৰণতে পৰীক্ষাত অহা দেখা যায়। তাৰপিছত এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ, অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠিত হৈছিল 1872 চনত, 1885 চনত, 1888 চনত আৰু 1890 চনত। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব 1888 চনত। বি নম্বৰ অপশ্যনটো, অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠিত হৈছিল 1888 চনত। তাৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ স্থাপত্য শিল্পৰ মধ্যমণি হ'ল অশোক স্তম্ভ, সাঁচীৰ স্তূপ, তাজমহল আৰু অজন্তাৰ গুহা মন্দিৰসমূহ। এতিয়া ভাৰতৰ স্থাপত্য শিল্পৰ যদি মধ্যমণি বুলি সোধে তেতিয়া উত্তৰটো হ'ব তাজমহল। তাজমহলক ভাৰতৰ স্থাপত্য শিল্পৰ মধ্যমণি বুলি কোৱা হয়। তলৰ কোনটো বিলুপ্তপ্ৰায় প্ৰাণী সুধিছে ইয়াতে। এ নম্বৰ অপশ্যনটো আছে এশিঙীয়া গড়, বিটো আছে নল গাহৰি, চি দিয়া আছে জিৰাফ আৰু ডি দিয়া আছে মিথুন। এতিয়া বিলুপ্তপ্ৰায় প্ৰাণী এইকেইটাৰ ভিতৰত হ'ব নল গাহৰি। এশিঙীয়া গড় আছে, অসমত পোৱা যায়, তোমালোকে জানাই কাজিৰঙাত এশিঙীয়া গড় পোৱা যায়। জিৰাফো ঠিক তেনেদৰে বিলুপ্ত হ'বলৈ ধৰা প্ৰাণী নহয়, মিথুনো নহয়, নল গাহৰি হৈছে তলৰ এই অপশ্যন কেইটাৰ বিলুপ্তপ্ৰায় প্ৰাণী। তাৰ পিছৰ প্ৰশ্নটো হৈছে গোলকীয় উত্তাপ বৃদ্ধিত সৰ্বাধিক অৰিহণা যোগোৱা গেছবিধ কি? অপশ্যন এত আছে মিথেন, বিত আছে ক্ল'ৰ'ফ্লুৰ'কাৰ্বন, চিত আছে নাইট্ৰাছ অক্সাইড আৰু ডিত আছে কাৰ্বন ডাই অক্সাইড। এতিয়া গোলকীয় উত্তাপ বৃদ্ধিত সৰ্বাধিক অৰিহণা যোগোৱা গেছবিধ হ'ব ইয়াৰ ভিতৰত কাৰ্বন ডাই অক্সাইড। এই মিথেন, নাইট্ৰাছ অক্সাইড বা ক্ল'ৰ'ফ্লুৰ'কাৰ্বন এইবিলাকেও কি কৰে গোলকীয় উত্তাপ বৃদ্ধিত অৰিহণা যোগাইছে, কিন্তু সৰ্বাধিক অৰিহণা যোগাইছে কাৰ্বন ডাই অক্সাইডে। নেক্সট কুৱেশ্যনটো আছে এছিয়া আৰু আফ্ৰিকা মহাদেশক পৃথক কৰিছে ভূমধ্য সাগৰে, লোহিত সাগৰে, কাস্পিয়ান সাগৰে আৰু আৰৱ সাগৰে। এতিয়া ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব লোহিত সাগৰে। লোহিত সাগৰে এছিয়া আৰু আফ্ৰিকা মহাদেশক পৃথক কৰিছে। নেক্সট কুৱেশ্যনটো আছে উত্তৰ পূব সীমান্ত ৰেল মণ্ডলৰ মুখ্য কাৰ্যালয় ক'ত? এইটো এটা অতি সাধাৰণ প্ৰশ্ন, তোমালোকে জানাই যে উত্তৰ পূব সীমান্ত ৰেল মণ্ডলৰ মুখ্য কাৰ্যালয় আছে মালিগাঁৱত। গতিকে ইয়াৰে যিকেইটা অপশ্যন আছিল ৰঙিয়া, লামডিং, কলকাতা এইবিলাক অপশ্যন নহ'ব, শুদ্ধ অপশ্যনটো হ'ব মালিগাঁও। উত্তৰ পূব সীমান্ত ৰেল মণ্ডলৰ মুখ্য কাৰ্যালয় মালিগাঁৱত আছে। কুৱেশ্যন নম্বৰ 9, ভাৰতবৰ্ষৰ সংবিধান প্ৰণেতাসকলে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা স্থাপনৰ ক্ষেত্ৰত কোনখন দেশৰ সংবিধান অনুকৰণ কৰিছিল? অপশ্যন এত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ, বিত আছে ইংলেণ্ড, চিত আছে কানাডা আৰু ডিত আছে ছুইজাৰলেণ্ড। গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব কানাডা। ভাৰতবৰ্ষৰ সংবিধান প্ৰণেতাসকলে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা স্থাপনৰ ক্ষেত্ৰত কানাডাৰ সংবিধানখন অনুকৰণ কৰিছিল। এইটো মনত ৰাখিবা তোমালোকে।
তাৰপিছত 10 নম্বৰ প্ৰশ্নটো হৈছে মুদ্ৰাৰ ক্ৰমবিকাশৰ প্ৰথম পৰ্যায় কি আছিল? ইয়াতে অপশ্যন কেইটা আছে জন্তুমান, বিনিময় প্ৰথা, ধাতু মুদ্ৰা আৰু অমুদ্ৰিত ধাতুমান। এতিয়া মুদ্ৰাৰ ক্ৰমবিকাশৰ প্ৰথম পৰ্যায় বুলি ক'লে সদায় মনত ৰাখিবা বিনিময় প্ৰথা। বিনিময় প্ৰথা আছিল মুদ্ৰাৰ ক্ৰমবিকাশৰ প্ৰথম পৰ্যায়। গতিকে আজি মই এই 10টা বস্তুধৰ্মী প্ৰশ্ন উত্তৰ তোমালোকলৈ আগবঢ়ালোঁ। আশা কৰিলোঁ তোমালোকে ভিডিঅ'টোৰ পৰা উপকৃত হ'লা। আৰু যদিহে এনেকুৱা ধৰণৰ ভিডিঅ'জবোৰ তোমালোকৰ বাবে প্ৰয়োজনীয় বুলি ভাবা তেন্তে কমেণ্টত জনাবাচোন বাৰু আৰু কেনেকুৱা তোমালোকে ভিডিঅ'জ বিচাৰা। গতিকে আজি মই এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদিহে ভিডিঅ'টোৰ পৰা উপকৃত হ'লা লাইক কৰিবা, বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। তোমাকে ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ জনাই মই আজি ইয়াতে সামৰিছোঁ।